আজি আকৌ এটা নতুনকৈ ফেচ পেক তৈয়াৰ কৰিলোঁ। আপোনালোকে কৰেনে ঘৰতে এনেকৈ ফেচ পেক? আৰু মই তৈয়াৰ কৰিলোঁ ঘৰতে সাধাৰণ বস্তু দি। নিজৰ স্কিনখন কেনেকৈ ধুনীয়াকৈ ৰাখিম আৰু ভাল কৰি ৰাখিম সেইটো নিজৰ ওপৰত নিজে ডিপেণ্ড কৰে। আৰু কোনোটো বস্তু এইটো নহ'ব সেইটো হ'ব সেইটো কোনো কথা নাই, কাৰণ স্কিনৰ লগত গোটেইকেইটা বস্তুৱে শ্বুট কৰে। আজি যিকেইটা বস্তু দি লৈ পেলাই মই বনাবলৈ লৈছোঁ, এনেকৈ ল'লোঁ বেচন 2 চামুচ আৰু লগতে লৈছোঁ অকণমান এল'ভেৰা জেল আৰু লগতে ল'ম এতিয়া গোলাপ জল, আৰু গোলাপ জল 1 চামুচ দিম। আৰু এতিয়া ব্যৱহাৰ কৰিছোঁ অকণমান নেমু কেইটুপমান, বহুত বেছি দিব নালাগে, কেইটুপমান, আৰু লগতে দিছোঁ গাখীৰ 3 চামুচ। লগতে দিছোঁ ইয়াতে হালধি অকণমান, আৰু লগতে আলু অকণমান। আলুকণ এনেকৈ পিহনাত ধুনীয়াকৈ পিচি ল'লোঁ আৰু অকণমান এনেকৈ তাৰ ৰসটো উলিয়াই কেইটুপমান ইয়াত দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লওঁ। বহুত বেছি ধুনীয়াকৈ মিক্স কৰিব, গোটা গুটি অকণো নাৰাখিব, ধুনীয়াকৈ মিক্স কৰি লওঁ এতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে, নিজৰ ছালখনৰ ওপৰত নিজে যতন কৰিব লাগিব, তেতিয়াহে ধুনীয়া হৈ থাকিব। আৰু যিহেতু আমি এলাহ কৰোঁ, আৰু এলাহ বুলিনো কি, অকণমান সময় নিজলৈ উলিয়াব লাগে আৰু নিজে উলিয়াই নিজৰ ছালখন অকণমান যতন কৰিব লাগে। আৰু এয়া মই ধুনীয়াকৈ এইখিনি ৰেডি হৈ গ'ল, দেখিছে বহুত ধুনীয়াকৈ ফিটি লৈছোঁ। আৰু এতিয়া মই এইখিনি ৰেডি হৈ গ'ল, চাওকচোন। এতিয়া মই ধুনীয়াকৈ এইখিনি মুখত লগাবলৈ ধুনীয়াকৈ যতন কৰিম, আৰু চাই থাককচোন ভিডিঅ'টো। আৰু ইয়াৰ আগৰবাৰতো মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ এনেকৈ ফেচ পেকৰ, আৰু সেইটো কৰোঁতেনো মুখখন বহুত ধুনীয়া নিমজ আৰু ভাল লাগিছে। আৰু সেইকাৰণে ভাবিলোঁ এনেকৈ কেইদিনমান ৰাতিপুৱা সময়কণত অকণমান গা ধোৱাৰ আগে এনেকৈ লগাবলৈ যতন কৰিছোঁ। আৰু আপোনালোকেও কৰিব, আৰু বহুত ধুনীয়া হয়, ভাল হয় স্কিনটো। দেখাত বগা বহুত বেছি নহ'ব পাৰে, নিজৰ ছালখন যেনেকুৱা তেনেকুৱা, আৰু ক'তনো ইমান বেছি বগা হ'ব, তথাপিতো নিমজ হ'ব বা গুটি নাইকিয়া হ'ব, ক'লা দাগবোৰ নাইকিয়া হ'ব। এইটো কিন্তু 100% গেৰাণ্টি, আৰু নিজৰ লগতো পাইছোঁ আৰু বেলেগক কৰিবলৈ দিও দেখিছোঁ। আৰু ধুনীয়াকৈ চাই যাওকচোন। আৰু ইয়াৰ আগৰ ভিডিঅ'টো চাইছেনে? আৰু যদি চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'টো চাবগৈ আপোনালোকে। আৰু এনেকৈ ধুনীয়াকৈ মুখখনত গোটেই মুখখনত মিক্স কৰি লগাই ল'লোঁ। আৰু নিজে ভাল পোৱা কামবোৰ কৰি বহুত বেছি ভাল পাওঁ, আৰু সেইটো কাৰণে মই ভিডিঅ' বনাই ভাল পাওঁ, এনেকৈ ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, আৰু ধুনীয়াকৈ এনেকৈ মিক্স কৰি গোটেই মুখখনত লগাই দিব। আৰু আপোনালোকে ভাবিব পাৰে কিনো হ'ব, এনেকুৱা এইটো বস্তু লগালেই যে একে বগা হৈ যাব, সেইটো নহয়। আচলতে স্কিনখন বহুত ধুনীয়া হয়, চাফা হয়। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু আপোনালোকেও লগাব, ভাল পাব। আৰু এইখিনি মই গোটেই মুখখনত ধুনীয়াকৈ লগাই লৈছোঁ, দেখিছেনে? আৰু চাৰিওফালে ধুনীয়াকৈ এনেকৈ লগাব। আৰু তাত যেনেকৈ ধূলি বালি দিনটোৰ ইফালৰ পৰা সিফালেতো আমি ঘূৰিয়ে ফুৰা হয়, আৰু ধূলি বালি যিমান যত লাগিছে সেইখিনি ধুনীয়াকৈ উলিয়াই দিয়ে, আৰু মুখখন বহুত চাফা হৈ যায়। আৰু মোৰ এইখিনি সম্পূৰ্ণভাৱে লগাই হৈ গ'ল। এতিয়া মই এনেকৈ 5 মিনিট থাকিলোঁ, আৰু 5 মিনিট থকাৰ পিছত চাওকচোন, ইমান মুখখন ধুনীয়াকৈ শুকাই গৈছেগৈ, গোটেই মুখখনত
যেতিয়া বহুত ধুনীয়াকৈ শুকাই যায় ফাটি ফাটি যোৱাৰ নিচিনা হৈ যায় মুখখন তেতিয়া ধুনীয়াকৈ ধুই পেলাব আৰু মই এতিয়া মুখখন ধুই আহিলোঁ আৰু ধোৱাৰ পিছত চাওকচোন ইমান বেছি ধুনীয়া হৈছে আৰু যিকণ বাচিলে হাততে লগাই দিলোঁ আৰু হাতকেইটাও মানে চাফা লাগি গৈছেগৈ আৰু ইমান বেছি ধুনীয়া হৈছে ভাল লাগিছে চুবলৈ মুখখন দেখিছেনে আপোনালোকে দেখি নিশ্চয় ধৰিব পাৰিছে অকণমান নহয় অকণমান অথনিতকৈ এতিয়া মুখখন অকণমান মানে চাফা লাগিছে আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু এতিয়া মই মোচাৰ পিছত ইয়াতে অকণমান এল'ভেৰা জেল লৈ মুখখনত ধুনীয়াকৈ লগাই ল'ম আৰু এনেকৈ এল'ভেৰা জেল লগাই অকণমান আকৌ 5 মিনিটমান থাকি দিম আৰু 5 মিনিট থকাৰ পিছত ধুনীয়াকৈ এতিয়া মুখখন ধুই আহিলোঁ আৰু মুখখন চাওকচোন ইমান ধুনীয়া চাফা লাগিছে আজিলৈ ভিডিঅ'টো মানে